Hello guys, welcome back to my channel Diptashree Gogoi. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা ক্ৰিস্পি পিয়াজি পকোৰাৰ ৰেচিপি। তেনেহলে দেৰি নকৰি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বলক। পিয়াজি পকোৰাৰ বাবে মই ইয়াত 3টা মিডিয়াম সাইজৰ পিয়াজ কাটি ললো আৰু ইয়াত মই অলপ নৰসিংহৰ পাত কাটি দিলো। ইয়াত মই এটা জলকীয়া সৰু সৰু কৰি কাটি দিছো। এতিয়া মই ইয়াত পিয়াজৰ পৰিমাণ অনুসৰি বেসনখিনি মিহলাই দিছো। এতিয়া মই ইয়াত পৰিমাণ অনুসৰি অলপ হালধি দিছো, অলপ ৰেড চিলি পাউডাৰ, অলপ জিৰা পাউডাৰ, অলপ চাট মছলা, অকণমান সোডা মিহলাই দিছো যাতে পকৰি কেইটা ক্ৰিস্পি হয়। এতিয়া সোৱাদ অনুসৰি নিমখ মিহলাই দিছো। এতিয়া মই এই গুটেইখিনি ভালদৰে মিহলি কৰি লৈছো যাতে পিয়াজৰ পৰা ওলোৱা পানীৰে গুটেইখিনি মিহলি হ'ব পাৰে। ইয়াত মই অলপ ৰিফাইন তেল মিক্স কৰি লৈছো। এতিয়া মই অলপ কৰি পানী মিহলাই ইয়াক সানিম। আপুনি বাটাৰটো বনাওতে একেবাৰে বেছিকৈ পানী মিক্স কৰি নিদিব। পকোৰাৰ কাৰণে বাটাৰখিনি বেছি ঢিলা কৰিব নালাগে, ইয়াক ইমানখিনি কৰিয়ে ৰাখিব অলপ টানকৈ। এইফালে মোৰ তেল গৰম হৈ আছে কেৰাহীত আৰু ইয়াত মই এটা এটা কৰি পকোৰা কেইটা দি গৈছো। এয়া মোৰ গৰম গৰম ক্ৰিস্পি পিয়াজি পকোৰা ৰেডি। ফাইনেল লুক ক্ৰিস্পি পিয়াজি পকোৰাৰ ৰেচিপি। সন্ধিয়া চাহকাপৰ সৈতে ঘৰতে জুতি লওক। ইয়াত আপুনি ওপৰত অকণমান কলা নিমখ নাইবা চাট মছলাও দি দিব পাৰে। তেনেহলে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছো, বাই বাই।